আজি মই অফিচৰ এটা প্ৰয়োজনীয় ফাইল ঘৰতে পাহৰি আহিলোঁ। এখন জৰুৰী মিটিঙৰ আগতে মোক সেই ফাইলটোৰ প্ৰয়োজন আছিল। সেইকাৰণে মই 11টা বজাতে ঘৰলৈ উভতি আহিলোঁ। মোৰ লগত ঘৰটোৰ তলাৰ আন এটা চাবি আছিল। সেইকাৰণে মই নিজে দৰজা খুলি ঘৰটোৰ ভিতৰলৈ সোমাই গ'লোঁ। যেনেকৈ মই আগুৱাই গ'লোঁ, তেতিয়া মোৰ কিবা এটা অদ্ভুত যেন অনুভৱ হ'ল। মই আগুৱাই গ'লোঁ আৰু এটা কোঠাৰ দুৱাৰখন খোলা হৈ আছিল। মই লাহেকৈ জুমি চালোঁ। তেতিয়া দেখিলোঁ যে মোৰ পত্নীয়ে হাঁহি মাৰি কথা পাতি আছে। আনহাতে আমাৰ ঘৰত কাম কৰা বাইজনীয়ে মূৰত দুপট্টাখন লৈ বহি আছিল। মই যেতিয়াই আগুৱাই গ'লোঁ, সিহঁত দুয়োজনীৰ চকু মোৰ ওপৰত পৰিল আৰু মই তেওঁলোকৰ ওচৰলৈ যাওঁতে কাম কৰা বাইজনীয়ে তৎক্ষণাত দুপট্টাখনেৰে মুখখন ঢাকি লৈছিল আৰু পলাই যাবলৈ চেষ্টা কৰিছিল। মোৰ সন্দেহ হ'ল, কিয়নো তাই বহুত তীব্ৰ গতিত দৌৰিছিল আৰু মই তাইক ধৰিব নোৱাৰিলোঁ। কিন্তু তাইৰ দুপট্টাখন মোৰ হাতত থাকি গ'ল। কাম কৰা বাইজনীয়ে দুপট্টাখন টানিবলৈ ঘূৰি চোৱাৰ লগে লগে মোৰ উশাহ বন্ধ হৈ গ'ল, কিয়নো কাম কৰা বাইজনীৰ ৰূপত। মোৰ নাম দীপক। মোৰ জন্ম এখন বহুত ভাল ঘৰত হৈছিল। মোৰ বিয়া বহুত ধুমধামেৰে হৈছিল। বিয়া পৰিয়ালৰ পছন্দমতে হৈছিল। কিন্তু যেনেকৈ সময় বাগৰি গ'ল, মই মোৰ পত্নীক বহুত বেছি ভাল পাব ধৰিলোঁ। মোৰ চাকৰি এখন চহৰৰ পৰা আন এখন চহৰলৈ বদলি হৈছিল। তেতিয়া মোৰ পত্নীয়ে জিদ কৰিলে যে তাইও মোৰ লগতে চহৰলৈ যাব, কিয়নো বিয়াৰ পাছত তাই মা-দেউতাৰ লগতে ঘৰত আছিল। মই ৰশ্মিক বহুত বুজালোঁ, চোৱা ৰশ্মি, কিছুদিন ইয়াতে থাকা। মই প্ৰথমে তাত থকা ঘৰটো ঠিক-ঠাক কৰি আহোঁ। তাৰপিছত মই তোমাক লৈ যাম। কিন্তু তাই মোৰ একো কথাই নুশুনিলে। ইফালে মোৰ মা-দেউতাই মোৰ কাৰণে দুখ পাইছিল যে মই ৰশ্মিক মোৰ লগত লৈ যাব ওলাইছোঁ। কিন্তু ৰশ্মিয়ে অভিমান কৰি জিদ কৰিলে। মোৰ মনটো গলি গ'ল আৰু মই তাইক মোৰ লগত লৈ আহিলোঁ। চহৰলৈ অহাৰ পিছত আমাৰ ভাল দিনৰ আৰম্ভণি হ'ল। আমি দুয়ো বহুত ঘূৰা-ফুৰা কৰিলোঁ। হোটেলৰ পৰা আহাৰ কিনি খাওঁ। কিন্তু সময়ৰ সোঁতত আচল জীৱনৰ আৰম্ভণি হোৱাৰ লগে লগে বহুত সমস্যাৰ সৃষ্টি হৈছিল। মই এটা শুৱনি এলেকাত ঘৰটো ভাড়াত লৈছিলোঁ, কিন্তু চাফ-চিকুণ নকৰাৰ কাৰণে বহুত লেতেৰা হৈ গৈছিল। যেতিয়া মই ৰশ্মিক চাফা কৰিবলৈ কওঁ, তেতিয়া তাই মুখখন ফুলাই বহি থাকে আৰু কয় যে মই কাম কৰা বাই নে পত্নী। মই তাইক বুজাইছিলোঁ যে নেহা বৌ আৰু মীৰা বৌৱেতো ঘৰত কাম কৰে, তুমি কৰিলে কিবা অঘটন হ'ব নেকি? তেতিয়া তাই চিঞৰি ক'লে, তেওঁলোক দুয়োজনীৰ কাৰণেতো মই ঘৰৰ পৰা গুচি আহিছোঁ। তেওঁলোক নিজেই মেচিনৰ দৰে হৈ আছিল আৰু মোকো মেচিন বনাব বিচাৰিছিল। এতিয়া মই তাইৰ এইবোৰ কথাৰ কি উত্তৰ দিম? মই অফিচৰ পৰা আহি অকলেই গোটেই ঘৰটো চাফ-চিকুণ কৰিব লগা হয়। মোৰ কাৰণে এইখিনিয়ে যথেষ্ট আছিল যে তাই ভাতকেইটা বনাইছিল। ভাত যেনেকুৱাই নবনাওক কিয়, মই খাইছিলোঁ। আমাৰ সকলোবোৰ ভালেই চলি আছিল। জীৱনত শান্তি আৰু শান্তিয়ে আছিল। কিন্তু অকস্মাত কি হ'ল নাজানো, মোৰ পত্নী চিন্তিত হৈ থকা হ'ল। কথাই কথাই খং উঠে তাইৰ। এদিন ৰশ্মিয়ে মোক ক'লে যে মই কাম কৰা বাই এজনী বিচাৰি পালোঁ। মই বহুত দিনৰ পৰাই কাম কৰা বাই এজনী বিচাৰি আছিলোঁ। কাম কৰা বাইজনী 2 ঘণ্টাৰ কাৰণে আহিব আৰু ঘৰটো চাফ-চিকুণ কৰি থৈ যাব। মই বহুত সুখী হৈছিলোঁ যে ভালেই হ'ল, ঘৰটোৰ চাফ-চিকুণ কৰাৰ পৰা ৰেহাই পাম। কিন্তু মোৰ চিন্তাও হৈছিল। সেইকাৰণে মই ৰশ্মিক ক'লোঁ, ৰশ্মি, চকু ৰাখিবা। কাম কৰা বাইজনী চাফা কৰিবলৈ আহে হয়, কিন্তু চাফা কৰিও গুচি যায়। মোৰ কথা শুনি তাই হাঁহি দিলে আৰু ক'লে, আপুনি চিন্তা নকৰিব, এনেকুৱা একো নহয়। এতিয়া আকৌ পুনৰ এবাৰ ঘৰটোত শান্তিয়ে বিৰাজ কৰিলে। ৰশ্মি বহুত সুখত আৰু সাজি-কাচি থাকিবলৈ ধৰিলে। মই ঘৰলৈ আহিলে তাইক বহুত সুখত থকা দেখোঁ। মই এইটো সান্তনা লৈছিলোঁ যে সকলোবোৰ ঠিক হৈ গ'ল। কিন্তু এদিন মই অফিচৰ এটা জৰুৰী ফাইল ঘৰতে পাহৰি থৈ আহিলোঁ। ঘৰলৈ আহি যি দেখিলোঁ, সেইটো দেখাৰ পিছত মোৰ চেতনা হেৰাই গ'ল। এইবোৰ মোৰ কাৰণে অসহনীয় আছিল। সেইকাৰণে মই ৰশ্মিক এটা কোঠাত বন্ধ কৰি দিলোঁ। ৰাতি দেৰিকৈ যেতিয়া মই ঘৰলৈ আহিলোঁ, তেতিয়া ৰশ্মিয়ে জোৰ-জোৰকৈ দৰজাখনত কোবাবলৈ আৰম্ভ কৰি দিলে। মই চিন্তিত হৈ দৰজাখন খুলি দিলোঁ আৰু তাইক ক'লোঁ যে তুমি মোক চিধা-চিধাকৈ কোৱা যে আজি আমাৰ ঘৰত কাম কৰা বাইজনীৰ ৰূপত কোন আছিল? তেতিয়া তাই ক'লে, আপোনাক মোৰ শপত, প্ৰথমে আপুনি মোৰ কথাকেইটা শুনক, তাৰপিছত মই আপোনাক
তেওঁৰ লগত লগ কৰাই দিম। মই মোৰ পত্নীক এটা সুযোগ দিলোঁ। মই অন্তৰৰ পৰা এইটোৱে বিচাৰিছিলোঁ যে মোৰ সন্দেহবোৰ মিছা বুলি প্ৰমাণ হওক, কিয়নো মই তাইক বহুত ভাল পাইছিলোঁ। ৰশ্মিয়ে নিজৰ চকুপানী মচি ক'বলৈ ধৰিলে, দীপক, আমি 7 জনী বাই-ভনী আৰু এটা ভাইটি আছিলোঁ। দেউতাই দিন হাজিৰা আৰু মায়ে দৰ্জী কাম কৰিছিল। আমি সকলো সৰু সৰু আছিলোঁ আৰু আমাৰ পেটো সৰু সৰু আছিল। আমাৰ পেট মাৰ চিলাই কামেৰে ভৰি গৈছিল। যেতিয়া আমি ডাঙৰ হ'লো তেতিয়া কম ভাতেৰে কেনেকৈ আমাৰ পেট ভৰিব? মায়ে দালি বনোৱা কেৰাহীটো চৌকাত বহাই দিছিল আৰু যিমান পাৰে সিমান পানী ঢালি দিছিল। কিন্তু আমাৰ পেট কোনোদিনেই ভৰা নাছিল। আমি খালী পেটেৰে ভাতৰ কাঁহীৰ পৰা উঠি আহোঁ। যেতিয়া বহুত দিনলৈ এনেকৈ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল, তেতিয়া আমি সকলো বাই-ভনী ভাত এজনে আনজনৰ পৰা কাঢ়ি খাবলৈ ধৰিলোঁ। আমাৰ সকলোৰে ভাইটি দেৱ, সি ভাত হাতৰ মুঠিত লুকুৱাই লয়। আমি তাক একো কোৱা নাছিলোঁ। যেতিয়া আমি কাজিয়া কৰি ভাতৰ পাতৰ পৰা উঠি আহোঁ, তেতিয়া সি তাৰ সৰু হাতখনেৰে হাতৰ মুঠিৰ পৰা ভাত এটা এটাকৈ উলিয়াই খায়। তেতিয়া মায়ে এইবোৰ দৃশ্য দেখি কান্দি উঠে। তেতিয়া দেৱই সি পিন্ধি থকা গেঞ্জিটোৰে মাৰ চকুপানী মচি দিয়ে। আমাৰ সকলোতকৈ ডাঙৰ বাৰ বয়স 17 বছৰ আছিল আৰু দেৱৰ 4 বছৰ। যিটো সময়ৰ ব্যৱধান, এই সময়টো বহুত ভয়ংকৰ সময়। বাৰ বিয়াৰ বয়স পাৰ হৈ গৈ আছিল, কিন্তু দুখীয়া ঘৰৰ ছোৱালীক কোনে বিয়া পাতিব? এতিয়া আমি সকলো বাই-ভনী দেৱৰ ওপৰতে ভৰসা কৰি আছিলোঁ। আমি দিন গণি গণি সময় পাৰ কৰিলোঁ যে সি কেতিয়া ডাঙৰ হ'ব আৰু আমাৰ ভাগ্য ফুলিব। কিন্তু জীৱনৰ প্ৰতিটো সময় ঈশ্বৰৰ হাতত থাকে। দেৱ ডাঙৰ হৈ আহিল আৰু আমি সকলো বিয়াৰ বাবে উপযুক্ত বয়সৰ হ'লো। যেতিয়া আমি নিজৰ ভাগ্যৰ ওপৰত কান্দো, মায়ে তেতিয়া নিজৰ মূৰটো বেৰত কোবাই কান্দিবলৈ ধৰে। মায়ে দেৱক বহুত বুজায় যে তুমি এজন পুৰুষ। যেতিয়া এজনী মহিলাই কোনোবা পুৰুষৰ আগত অসহায় হৈ কান্দে, তেতিয়া পুৰুষে সাহস গোটাই তাইৰ চকুপানী মচি দিব লাগে, নিজেই কান্দি কান্দি বহি নাথাকে। কিন্তু দেৱই এইবোৰ কথা ক'ত বুজি পাইছিল? তাৰো আমাৰ দৰে ভাগ্যখন ফুটি আহিছিল, পঢ়াৰ পৰাও আঁতৰত থাকিল। যেতিয়া তাৰ 17 বছৰ হ'ল, তেতিয়া মায়ে তাক বিজুলীৰ কাম শিকিবলৈ লগাই দিছিল, কিন্তু সি সেইটো কামো কৰিবলৈ আগ্ৰহী নহ'ল। মাৰ চকুৰ ৰশ্মিও কম হৈ আহিল আৰু চিলাই কাম কৰিবলৈ নোৱাৰা হ'ল। ডাঙৰ বাও চিলাই কাম কৰিবলৈ নিশিকিলে। এতিয়া পুৱা গধূলি আমাৰ অৱস্থা একেই আছিল। আমি ভোকত থাকোঁ আৰু আমাৰ দেউতাই বহুত বেছি মদ খাই আহি বিচনাত শুই পৰে। মায়ে ৰাতি ভোকৰ কাৰণে কান্দি থাকে। দেৱই টোপনিৰ পৰা উঠি মাৰ ওচৰলৈ যায় আৰু মাক সাবটি ধৰি কান্দি থাকে। তাৰ পিছত ৰাতিপুৱা সি নিজৰ সিদ্ধান্ত সকলোকে শুনাই দিলে। সি বিজুলীৰ কাম নিশিকে, বৰঞ্চ সি দিন হাজিৰা কৰিব। সময়ে হয়তো সেইটোকেই বিচাৰিছিল। সেইকাৰণে আমি সকলোৱে তাক একো নকলো। এতিয়া এটা ল'ৰা প্ৰায় দেৱৰ লগত আমাৰ ঘৰলৈ আহে আৰু তাৰ নাম কমল আছিল। সি বয়সত দেৱতকৈ অলপ ডাঙৰ আছিল, মোতকৈও সম্ভৱ 1 বা 2 বছৰ ডাঙৰেই হ'ব। সি আহি মাক সান্তনা দিয়ে যে খুৰী, আপুনি চিন্তা নকৰিব, সকলোৰে ভাল দিন আহিব। সি মনে মনে মোক চাই থাকে। তাৰ মোক ভাল লাগিবলৈ ধৰিলে আৰু মোৰো তাক ভাল লাগিল। সি মোক কৈছিল যে যেতিয়া তাৰ ঘৰৰ অৱস্থা ভাল হ'ব, তেতিয়া সি মোক তাৰ পত্নী বনাই লৈ যাব। কিন্তু এদিন কমল নিৰুদ্দেশ হৈ গ'ল। মই আশা কৰিছিলোঁ যে সি এদিন নিশ্চয় আহিব। এইকেইদিনতে দেৱও গোটেই দিনটো ঘৰত নাথাকে। এতিয়াতো ৰাতিও সি ক'ৰবাত বাহিৰতে থাকে। এদিনাখন সদায়ৰ দৰেই সি ঘৰৰ পৰা ওলাই গৈছিল আৰু ঘূৰি অহা নাছিল। মা আৰু আমি সকলোৱে কান্দি কান্দি অৱস্থা বেয়া হৈ গৈছিল। মায়ে গোটেই দিনটো এনেকৈ কান্দিছিল যে তাৰ মৃত্যু হৈ গ'ল। আমি সকলোৱে বহুত দুখী হৈ থাকিবলৈ ধৰিলোঁ। আমিও তাক মনত পেলাই কান্দিবলৈ ধৰোঁ। কিছুদিন এনেকৈ পাৰ হ'ল। আমি কিন্তু ভাত খাবলৈ পোৱা নাছিলোঁ, যাৰ কাৰণে মোৰ ডাঙৰ বা ৰীনা যেতিয়া চিৰিৰ ওপৰত যাবলৈ ধৰিলে, তেতিয়া মূৰ ঘূৰাই চিৰিৰ পৰা পৰি গ'ল। তাইৰ মূৰত বহুত জোৰেৰে আঘাত পালে, যাৰ কাৰণে তাই মৃত্যুমুখত পৰিল বা মৰি থাকিল। কিন্তু আমি কোনেও নাকান্দিলোঁ। মায়ে ক'লে ৰীনাৰ ভোক মৰি গ'ল। আমি ক'লো ভাগ্যৱান আছিল তাই। আমি দুৰ্ভগীয়া বাই-ভনী জীয়াই আছিলোঁ। এমাহৰ পিছত দেৱক ঘূৰি আহিল আৰু সি বহুত বেছি পইচা লৈ আহিছিল। সি তাৰ লগত এখন নীলা ৰঙৰ শ্বল লৈ আহিছিল। দেৱই ক'লে, মা, এইখন শ্বল
ৰীণাবাৰ কাৰণে আনিছো। তেতিয়া মায়ে ক'লে, এতিয়া তাই এইখন উৰিবলৈ এই পৃথিৱীত নাই। এইটো কথা শুনাৰ লগে লগে সি বহুত চিন্তিত হৈ আমাৰ ফালে চাই আছিল। সি আমাক এজনী এজনীকৈ হিচাপ কৰি মাক ক'লে, মা, ৰীণাবা কিয় মৰিল? দেউতা মৰি যোৱা হ'লে ভাল আছিলে। দেৱই এতিয়া কথাই কথাই কান্দি নাথাকে। সি দুখৰ কথা শুনিও এতিয়া হাঁহি দিয়ে। দেৱ ঘূৰি অহাৰ পিছত ঘৰৰ ৰাচন পাতিৰ ব্যৱস্থা ভাল হ'বলৈ ধৰিলে। সি মাক ক'লে যে মা, মই এটা ব্যৱসায় কৰিবলৈ আৰম্ভ কৰি দিছো। তাৰপিছত মায়ে ক'লে, ভগৱানক বহুত বেছি ধন্যবাদ। তাৰপিছত দেৱৰ দিন ৰাতি একো হিচাপ নোহোৱা হ'ল। সি কেতিয়াবা দিনত ওলাই যায় আৰু কেতিয়াবা ৰাতি আৰু কেতিয়াবা গোটেই দিন ৰাতি বাহিৰতে থাকে। ঘৰলৈ উভতি নাহে। আমি সকলোৱে পেট ভৰাই ভাত খোৱাৰ পিছত দেৱক আশীৰ্বাদ দিওঁ। দেৱই মাক কৈছিল যে যেতিয়া মই কাম কৰি বাহিৰৰ পৰা ঘৰলৈ আহোঁ তেতিয়া যাতে কোনেও মোৰ লগত কথা নাপাতে। সি ঘৰলৈ আহিলে মুখখন ঢাকি লৈ নিজৰ কোঠালৈ সোমাই যায় আৰু যেতিয়া আৰাম কৰি বাহিৰলৈ ওলাই আহে তেতিয়া তাক বহুত সুখত দেখা পোৱা যায়। তাৰ দিন আৰু ৰাতিৰ ব্যৱসায় আমাৰ বুজাৰ শক্তিৰ বাহিৰত আছিল। এতিয়া এনেকুৱা হ'ল যে পেট ভৰাৰ পিছত মগজুও জাগি উঠিল। এতিয়া মায়ে দেৱক লৈ চিন্তা কৰিবলৈ ধৰিলে। মায়ে দেৱক তাৰ কামৰ কথা সুধিলে সি কথাটো লুটিয়াই দিয়ে। যেতিয়া মায়ে তাক বাৰে বাৰে সুধিলে তেতিয়া সি উঠি বাহিৰলৈ ওলাই যায়। এদিন যেতিয়া দেউতা ঘৰলৈ আহিল তেতিয়া তেওঁ নিচাত থকা নাছিল। সকলোৱে বহুত আচৰিত হলো। তেওঁ ঘৰলৈ আহি দেৱক জোৰ জোৰকৈ মাতিবলৈ আৰম্ভ কৰিলে। তেতিয়া আমি সকলোৱে দৌৰি দেউতাৰ ওচৰ পালোগৈ। দেৱও তাৰ কোঠাৰ পৰা ওলাই আহিল। দেউতাই তাৰ গালত চৰ মাৰিবলৈ আৰম্ভ কৰি দিলে। দেউতাই ক'লে, এই নিৰ্লজ্জটোৱে মোৰ নামটো ডুবাই মাৰিলে। তেতিয়া মায়ে ক'লে, যিজন মানুহে নিজেই নিচাত ডুবি থাকে তাৰ নাম আন কোনোবাই কেনেকৈ ডুবাব? দেউতাই ক'লে, দেৱই তোমালোকক পাপৰ ভাত খুৱাই আছে। মায়েও আজি মনে মনে বহি নাথাকিল। মায়ে ক'লে, তুমিতো আজিলৈ আমাক এটা ভাতো খুৱাই পোৱা নাই। তেনেস্থলত পাপৰ ভাতেই খালো যেনিবা, তাতে তোমাৰ কি হ'ল? দেউতাই দেৱৰ শত্ৰু হৈ পৰিল। দেউতাই দেৱক মাৰি পেলোৱাৰ ধমকি দিলে। তাক ঘৰৰ পৰা উলিয়াই দিলে। কিন্তু মায়ে তাক যাব দিয়া নাছিল। কিন্তু যেতিয়া দেউতাই মাক তালাক দিম বুলি ক'লে তেতিয়া মায়ে আমাৰ সকলো অবিবাহিত বাই ভনীৰ মুখলৈ চালে আৰু মনে মনে থাকিল। সেইদিনা দেউতাই দেৱক অপমান কৰি ঘৰৰ পৰা উলিয়াই দিলে। কিন্তু দেৱৰ চকুত চকু পানী আৰু মুখত দুখৰ চিন নাছিল। দেৱ ঘৰ এৰি গুচি গ'ল। তেতিয়া মায়ে দেউতাক সুধিলে, মোৰ ল'ৰাই কি অপৰাধ কৰিছিল? দেউতাই মাক একো উত্তৰ নিদিলে আৰু ঘৰৰ পৰা বাহিৰলৈ ওলাই গ'ল। দেৱই ঘৰ এৰি গৈছিল হয়, কিন্তু সি আমাক এৰি দিয়া নাছিল। সি প্ৰত্যেক মাহতে মাক এটা মোটা পৰিমাণৰ ধন দিছিল। তাৰ পইচাৰে মায়ে নতুন এখন ঠাইত ঘৰ কিনিলে য'ত নেকি কোনেও আমাক চিনি নাপায়। এই এলেকাটোত কোনেও নাজানে যে আমি কি সহি আহিছো। আমি সকলোৰে চকুত এখন ধনী ঘৰ হিচাপে পৰিচিত হলো। মায়ে আমাৰ কাৰণে বিয়াৰ বাবে ল'ৰা বিচাৰিবলৈ ধৰিলে আৰু আমাৰ বিয়া এজনী এজনীকৈ হৈ গ'ল। আমাৰ গোটেই কেইজনী বাই ভনীৰ বিয়াত দেৱ অহা নাছিল। আমি নাজানো যে দেৱ ক'ত আছে। আমি এইটোও নাজানো যে দেৱ কি অৱস্থাত আছে। কিন্তু কালি যেতিয়া মই বজাৰলৈ গৈছিলো তেতিয়া মই দেৱৰ বন্ধু কমলক লগ পালো। সি দেৱৰ কাৰণে বহুত চিন্তিত হৈ আছিল। সি হাতজোৰ কৰি মোক বিনতি কৰিলে যে মই দেৱক লগ কৰিব লাগে, নহ'লে সি নিজৰ জীৱনটো হেৰাই পেলাব। এতিয়া আপুনি মোক সোনকালে দেৱৰ ওচৰলৈ লৈ বলক। ৰশ্মিৰ কথা শুনি মোৰ মূৰটো ঘূৰাবলৈ ধৰিছিল। যেতিয়া তাই হাতজোৰ কৰি মোক বিনতি কৰিলে তেতিয়া মই মূৰটোত শক্তি গোটাই ক'লো, মই মাত্ৰ তোমাক এইটো সুধিছিলো, আজি যে কাম কৰা বাইজনী আমাৰ ঘৰলৈ আহিছিল তাইৰ আচল পৰিচয় কি? তেতিয়া ৰশ্মিয়ে ক'লে, মই আপোনাক সকলো সঁচা কথা কৈ দিম, কিন্তু মোৰ ভয় লাগি আছে যে আপুনি সঁচা কথাবোৰ জনাৰ পিছত যদি মোক তালাক দিয়ে। কিন্তু তাৰ আগতে আপুনি আৰু মই দুয়োজনে মিলি দেৱক বিচাৰি লওঁ। তাৰ পিছত আপুনি যি ক'ব মই তাকেই কৰিম। সদায় দৰেই মই ৰশ্মিৰ কথাও মানি ললো। মই তাইক কথা দিলো যে মই দেৱক বিচাৰি আনিম। মোৰ কমলকো মনত আছে। ৰশ্মিয়ে নিজেই স্বীকাৰ কৰিছে যে সি তাইক ভাল পাইছিল। সকলোতকৈ প্ৰথমে মই কমলক বিচাৰিব লাগিব, যাক ৰশ্মিয়ে বজাৰত লগ পাইছিল। কিন্তু কমলে ৰশ্মিক লগ কৰাৰ পিছত ক'ৰবাত নিৰুদ্দেশ
হৈ গ'ল। মই কমল আৰু দেৱৰ বিষয়ে জানিবলৈ মোৰ সকলো সম্পৰ্কীয় মানুহক যোগাযোগ কৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু যি কথা মই জানিলোঁ সেইটো কথা বহুত চিন্তনীয় আছিল। কমল আৰু দেৱক মানুহে যি কামৰ বাবে জানে, যদি ৰশ্মিয়ে নিজ কাণেৰে শুনে তেতিয়া তাই সাগৰত ডুবি মৰিব। মই তেওঁলোকৰ ঠিকনা বিচৰা কামটো অব্যাহত ৰাখিলোঁ। অৱশেষত মই সিহঁতৰ ফ্লেটৰ ঠিকনা পাবলৈ সক্ষম হ'লোঁ। সন্ধিয়া হোৱাৰ লগে লগে যেতিয়া মই অফিচৰ পৰা ঘৰলৈ আহিলোঁ তেতিয়া ৰশ্মিক মই ক'লোঁ, ৰশ্মি ব'লা, আজি আমি দেৱক লগ কৰিবলৈ যাম। তাই মোৰ কথা শুনি সুখী হৈ গ'ল আৰু ক'লে, আপুনি মোক এতিয়াই লৈ ব'লক। আমি দুয়ো এখন চহৰৰ এটা ফ্লেটৰ সন্মুখত থিয় হৈ আছিলোঁ। মই কলিং বেলটো বজালোঁ। তেতিয়া কমলে দৰজাখন খুলিলে। সি মোক চিনি নাপায়, সেইকাৰণে সি মোক ক'লে, আজিকালি দেৱই একো প্ৰগ্ৰাম নকৰে, আপুনি ইয়াৰ পৰা যাব পাৰে। কমলৰ চেহেৰাটো মহিলাৰ দৰেই আছিল। যেতিয়া মোৰ পিছফালৰ পৰা ৰশ্মি ওলাই আহিল তেতিয়া কমলে তাৰ ভৰিখন পিছুৱাই নিলে। আমি দেৱৰ ফ্লেটত উপস্থিত হ'লোঁ। দেৱ সন্মুখৰ হলত বহি আছিল। তাৰ সন্মুখত থকা টেবুলখনত বিভিন্ন ধৰণৰ নিচাজাতীয় খাদ্য আছিল। এই সময়তো সি যেন নিচাই কৰি আছিল তেনেকুৱাই লাগিছিল। ৰশ্মিক দেখাৰ লগে লগে সি কমলক চকুৰে ইংগিত দিলে যে এই সকলোবোৰ বস্তু ইয়াৰ পৰা উঠাই লৈ যা। দেৱই তেতিয়াও নিজৰ বায়েকৰ লগত কথা পতা নাছিল। সি বহুত কঠোৰ সুৰত ক'লে, কি কৰিবলৈ আহিছা ইয়াত? ৰশ্মিয়ে দেৱক এই অৱস্থাত দেখি কান্দি উঠিল। তাই ক'লে, তোমাৰ এই অৱস্থা কেনেকৈ হ'ল বাবু? দেৱই কান্দি উঠিল। সি ক'লে, কি শুনিবা, বাদ দিয়া, ক'ৰ পৰা আৰম্ভ কৰিম আৰু ক'ত শেষ কৰিম? তুমি কি এইটো শুনিবলৈ আহিছা যে দেৱ এই গোটেই চহৰখনৰ এজন জনপ্ৰিয় কিন্নৰ? দেৱৰ কথা শুনি ৰশ্মি কান্দি উঠিল। দেৱই ক'লে, তোমাৰ মনত আছেনে ৰশ্মি বা, যে ৰীনা বা ভোকত মৰি গৈছিল? তোমাৰতো মনত আছেই চাগৈ, কিন্তু তুমি এইটো নাজানা যে তোমাৰ ভাইটিও ভোকত মৰি গৈছিল। তাৰ শৰীৰত এটা নতুন আত্মাৰ জন্ম হৈছিল, এটা কিন্নৰৰ আত্মা। আমি দুখীয়া আছিলো যে, সেইকাৰণে কমলে মোক ক'লে যে ৰাতি লিপষ্টিক লগাই ভিক্ষা মাগিবলৈ যাম। মই তাৰ কথাত মান্তি হলোঁ, কিন্তু সেই ৰাতি আমি একো ভিক্ষা নাপালোঁ। ওলোটাই ঠাট্টা, গালি-গালাজ আৰু অসৎ উপায়হে শুনিবলৈ পালোঁ। মোৰ অন্তৰ আত্মা সেই ৰাতিয়ে বৰবাদ হৈ গৈছিল। তাৰ পিছত মই আৰু কমলে ৰাতি মেকআপ লগাই ভিক্ষা মাগো। এদিন ৰাতি আমাক কিন্নৰসকলৰ গুৰুৱে অপহৰণ কৰি লৈ গ'ল। তেওঁ আমাক বহুত দিনলৈ ভোকতে থাকিবলৈ দিছিল। তেওঁ খঙত আছিল কাৰণ আমি তেওঁলোকৰ আইন উলংঘন কৰিছিলোঁ। আমি পুৰুষ হৈও কিয় তৃতীয় লিংগৰ অধিকাৰ কাঢ়িছোঁ? কিন্তু এইটো কি কথা ৰশ্মি বা, ভিক্ষা বিচৰাটো কাৰোবাৰ অধিকাৰ কাঢ়ি লোৱা হয় নেকি? তাৰ পিছত আমি দুয়ো কিন্নৰসকলৰ গুৰুৰ ওচৰত নিজৰ ঘৰৰ অৱস্থাৰ কথা ক'লো। তেতিয়া তেওঁৰ অন্তৰখন কান্দি উঠিল। তেওঁ এমাহৰ পিছত আমাক পইচা পাতি দি ঘৰলৈ পঠিয়াই দিলে, কিন্তু যেতিয়া মই ঘৰলৈ আহিলোঁ তেতিয়া আমাৰ ডাঙৰ বা ৰীনা মৰি গৈছিল। তাইৰ মৃত্যুত মই ভাগি পৰিছিলোঁ, কিন্তু মই মনতে ভাবিলোঁ তোমালোক 6 জনী যাতে ভোকতে মৰি নোযোৱা, সেইকাৰণে মই সদায় ৰাতি মুখত মেকআপ লগাই ভিক্ষা মাগিছিলোঁ। এনেকৈ মই বহুতখিনি পইচা পোৱা হ'লোঁ। তেতিয়া ঘৰৰ অৱস্থাও অলপ ভাল হ'বলৈ ধৰিলে, কিন্তু সদায় গোলামৰ পইচাৰে খোৱা দেউতাই মোৰ কামটো গোলামৰ কাম কেনেকৈ লাগিল? তেওঁক কোনোবাই কৈছিল যে মই কিন্নৰ হৈ ৰাস্তাত ভিক্ষা মাগো, সেইকাৰণে তেওঁ মোক ঘৰৰ পৰা উলিয়াই দিলে। মই জেদত আহি গ'লো আৰু আকৌ সেই গুৰুজনৰ ওচৰলৈ গ'লো, যিয়ে নেকি মোক অপহৰণ কৰিছিল। মই তেওঁক ক'লো, গুৰু, আপুনি মোক আপোনালোকৰ লগতে ৰাখক। তেওঁ হাঁহিবলৈ ধৰিলে। তেওঁৰ প্ৰতিটো শব্দ আজিও মোৰ মনত আছে। তেওঁ কৈছিল, যদি তুমি নাচিব আৰু গাব শিকি লোৱা তেতিয়া তুমি বহুত আগুৱাই যাবা, কিয়নো তোমাৰ গাত ভাও-ভংগী বহুত আছে। তাৰ পিছত মই সকলো শিকি ললো, ভংগীমা, নাচ-গান। মই নিজৰ দেউতাৰ কাৰণে বাধ্যত পৰি পুৰুষৰ পৰা কিন্নৰ হৈ গ'লো। গোটেই চহৰত মোৰ নাম প্ৰশংসাৰে উপচি পৰিল। বহুত দূৰৰ পৰা মানুহে মোক তেওঁলোকৰ সমাৰোহত নিমন্ত্ৰণ জনায়। মই যাওঁ আৰু নাচি বাগি বহুত পইচা পাওঁ। তাৰ পিছত সেইখিনি পইচা মোৰ সন্মুখত ৰাখি বহুত নিচা কৰি নিজকে নিজে বহুত মাৰো, নিজকে গালি দিওঁ যে মই কেনেকুৱা পুৰুষ। ঘৰৰ আৰ্থিক অৱস্থা সহ্য কৰিব নোৱাৰি কিন্নৰ হৈ গ'লো। তাৰ পিছত সেই পইচাখিনি মই তোমালোকলৈ পঠিয়াই দিওঁ। যিদিনাখন তোমালোকৰ কোনোবা এজনীৰ বিয়া হয় তেতিয়া মই সকলো নিমন্ত্ৰণ বন্ধ কৰি পুৰুষৰ দৰে কাপোৰ পিন্ধি বহুত সুখী হওঁ যে তোমালোকৰ মূৰত হাত থৈ তোমালোকক বিদায় দিওঁ। কিন্তু মই ভাবিছিলোঁ যদি তাত কোনোবা আলহীয়ে মোক চিনি পায় তেতিয়া
কি হ'ব এই সকলোবোৰ ভাবি মই কান্দি থাকোঁ আৰু তোমালোকৰ ওচৰলৈ নাযাওঁ। তাৰ পিছত এজনী এজনীকৈ তোমালোক সকলোৰে বিয়া হৈ গ'ল, দেউতাও আৰু অধিক বিন্দাজ হৈ গ'ল। মইতো গমেই পোৱা নাছিলোঁ যে মায়ে মোৰ পইচা দেউতাকো মদ খাবলৈ দিয়ে। কিন্তু তুমি জানানে ৰশ্মি বা, যেতিয়া মই এখন বিয়াত মঞ্চৰ ওপৰত নাচি আছিলোঁ তেতিয়া মোৰ চকু কাৰ ওপৰত পৰিল? সেই মানুহজনৰ ওপৰত যাক আমি দেউতা বুলি কৈছিলোঁ। তেওঁ নিচাত ডুবি আছিল। মোৰ মেকআপৰ আঁৰত থকা চেহেৰাটো দেউতাই চিনি পোৱা নাছিল। দেউতাই মোৰ এটা এটা ভংগীত পইচাবোৰ বৰষুণৰ দৰে ছটিয়াইছিল। মই প্ৰগ্ৰামটো শেষ কৰাৰ পিছত দেউতাৰ কাণত গৈ ক'লোঁ, দেউতা, মই তোমাৰ ল'ৰা দেৱ হয়। মই সকলোকে কৈ দিওঁনে যে তুমি মোক জন্ম দিছা মোৰ গোলামৰ পইচাৰে? তুমিতো বহুত ডাঙৰ সন্মানীয় ব্যক্তি হৈ বহি আছা। মোৰ কথা শুনি দেউতাই মোৰ মুখত থু পেলাই দিলে। দেউতাই সেইজন ল'ৰাৰ মুখত থু পেলালে যিজন ল'ৰাই তেওঁৰ কাৰণে নিজৰ পুৰুষত্ব হেৰুৱাই দিলে আৰু নিজৰ আত্মসন্মান মাৰি পেলালে। এইখিনি কৈ ৰশ্মি আৰু দেৱ দুয়োটাই হুকহুকাই কান্দিবলৈ ধৰিলে। ৰশ্মিয়ে দেৱক গলত ধৰি কান্দি আছিল। মোৰ আৰু কমলৰ চকুতো চকুপানী বৈ আহিল। তাৰ পিছত দেৱই ক'লে, দেউতাই আমাৰ সকলোৰে লগত বহুত অন্যায় কৰিলে। যেতিয়া মই গম পালোঁ যে মায়ে দেউতাক এৰি আন এজনী বাৰ ঘৰলৈ গ'ল তেতিয়া মই পইচা পঠোৱা বন্ধ কৰি দিলোঁ। এতিয়াতো ময়ো নাচিবলৈ এৰি দিলোঁ। সেইকাৰণে আজি মোৰ এই অৱস্থা। মই ভায়েক হোৱাৰ দায়িত্ব পালন কৰিলোঁ। মই মোৰ বাহঁতৰ বিয়া কৰাই দিলোঁ। এতিয়া মই এই পাপী আৰু অপমানজনিত জীৱনেৰে সকলোৰে পৰা লুকাই থাকিব বিচাৰোঁ। ৰশ্মি আৰু দেৱৰ চকুত দুখৰ চিন স্পষ্টকৈ দেখা পোৱা গৈছিল। ৰশ্মিয়ে ক'লে, দেৱ, তুমি আমাৰ সকলোৰে বাবে যিবোৰ কৰিলা তাৰ ঋণ আমি গোটেই জীৱন পৰিশোধ কৰিব নোৱাৰিম। আজি আমি সকলো বাই ভনী বিয়া হৈ নিজৰ নিজৰ সংসাৰত সুখৰ জীৱন কটাই আছো আৰু তুমি ইয়াত ইমান যন্ত্ৰণাত জীয়াই আছা। দেৱ, তুমি জানানে দেউতাই এতিয়া ভিক্ষা মাগিবলৈ লৈছে। এদিন আমাৰ ঘৰত তেওঁ ওলালগৈ। যেতিয়া মই দৰজাখন খুলিলোঁ তেতিয়া মোৰ সন্মুখত দেউতা থিয় হৈ ভিক্ষা মাগি আছিল। মই দেউতাক আমাৰ ঘৰলৈ মাতিছোঁ আৰু কৈছোঁ যে ঘৰটো চাফ চিকুণ কৰিলে মই তোমাক সময়মতে দুবেলা দুসাঁজ ভাত খাবলৈ দিম। এতিয়া দেউতা সদায় আমাৰ ঘৰলৈ আহে আৰু বহুত কষ্টৰে ঘৰটো চাফ চিকুণ কৰে। তেওঁৰ বুঢ়া শৰীৰটোত ইমান শক্তি নাই যে তেওঁ ভালদৰে কাম কৰিব পাৰে। কিন্তু মই এইটো নিবিচাৰোঁ যাতে তেওঁ লোকৰ ঘৰে ঘৰে ভিক্ষা মাগি ফুৰে। তেওঁ গোটেই জীৱনটো কষ্ট নকৰাকৈ ভাত খাবলৈ পাইছিল আৰু এতিয়াও তেওঁ তেনেকৈ থাকিব বিচাৰে। মই তেওঁৰ পৰা সকলোৰে হিচাপ ল'ব বিচাৰিছোঁ। তাৰ পিছত ৰশ্মিয়ে মোৰ ফালে চাই ক'লে, দীপক, সেই কাম কৰা ছোৱালীজনীৰ ৰূপত অহা মানুহজন মোৰ দেউতা আছিল। এতিয়া সকলো সত্য মোৰ আগত আছিল। মই ৰশ্মিক ক্ষমা কৰি দিলোঁ। তাৰ পিছত মই দেৱ আৰু কমলক লগত লৈ আমাৰ ঘৰলৈ আহিলোঁ। কিন্তু যেতিয়া মই ডাক্তৰৰ লগত কথা পাতিলোঁ তেতিয়া সিহঁত দুয়োকে নিচামুক্তি কেন্দ্ৰত ভৰ্তি কৰাবলৈ ক'লে। তাত প্ৰতি সপ্তাহে মানসিক চিকিৎসালয়ৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা সিহঁতৰ চিকিৎসা কৰা হৈছিল। জীৱনৰ পুৰণি কথাবোৰ সিহঁতৰ মগজুত গভীৰভাৱে ক্ৰিয়া কৰিছিল। য'ত নতুন জীৱনৰ আৰম্ভণি কৰিবলৈ সেইবোৰ পাহৰিব লাগিব। মই আৰু ৰশ্মিয়ে প্ৰতি সপ্তাহতে সিহঁতক লগ কৰিবলৈ যাওঁ। আমাৰ মৰম, যত্ন আৰু চিকিৎসাৰ ফলত সিহঁত বহুত সোনকালে সুস্থ হৈ উঠিবলৈ ধৰিলে। তাৰ পিছত ৰশ্মিয়ে নিজৰ ভায়েকৰ বাবে ছোৱালী চাবলৈ ব্যস্ত হৈ পৰিল। আনহাতে ৰশ্মিৰ দেউতাক তেওঁ প্ৰত্যেক দিনে আমাৰ ঘৰলৈ চাফ চিকুণ কৰিবলৈ আহে। মই ৰশ্মিক বুজাবলৈ চেষ্টা কৰিলোঁ যে তাই দেউতাকক ক্ষমা কৰি দিব লাগে। কিন্তু তাই এতিয়াও দেউতাকক ক্ষমা কৰিবলৈ মানসিকভাৱে প্ৰস্তুত নাছিল। এতিয়া আপোনালোকেই কওক, ৰশ্মিয়ে নিজৰ দেউতাকক ক্ষমা কৰি নতুনকৈ জীৱন আৰম্ভ কৰা উচিত নে অতীতত তাইৰ ওপৰত হোৱা অত্যাচাৰৰ বাবে তেওঁক ক্ষমা নকৰাকৈ নিজৰ সিদ্ধান্তত অটল হৈ থকা উচিত? আপোনালোকৰ মতে কোনটো সিদ্ধান্ত সঠিক? তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।